হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ত। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ সৈতে লিংক আছে নে কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নিজৰ মোবাইলতে। যদি লিংক আছে, কেইখন বেংক একাউণ্ট লিংক আছে সেইটো আপোনালোকে চাব পাৰিব। এতিয়া আপোনালোকে ভাবিব পাৰে যে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে কিবা প্ৰব্লেম হ'ব নেকি, আৰু যদি লিংক কৰে তেনেহ'লে আপোনালোকে কি সুবিধা লাভ কৰিব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে একো প্ৰব্লেম নহয়, আৰু আপুনি যদি লিংক কৰে তেনেহ'লে কিছুমান চৰকাৰী যোজনা আছে যিবিলাক লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হৈ পৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আপুনি যদি মোৰ চেনেলত প্ৰথমে থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউচাৰ চিলেক্ট কৰি ল'ব। মই ক্ৰম ব্ৰাউচাৰ চিলেক্ট কৰি লৈছোঁ। ইয়াত আপোনালোকে চাৰ্চ কৰিব UIDAI। ইয়াত নতুন এটা পেজ খোল খাইছে। ইয়াত আপোনালোকে দেখা পাইছে আধাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰি দিব। অলপ স্ক্ৰল ডাউন কৰিব। আধাৰ লিংকিং ষ্টেটাছ ইয়াত আপোনালোকে ক্লিক কৰি দিব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত ছাবমিট কৰি দিব। এতিয়া আপুনি কেপচাটো ইয়াত ফিল আপ কৰি দিব। যেনেকুৱা আছে তেনেকুৱা সেম কেপচাটো আপুনি ইয়াত ফিল আপ কৰি দিব। এতিয়া আপুনি সেন্ড OTP ক্লিক কৰি দিব। আপোনাৰ আধাৰ নাম্বাৰত যেটো মোবাইল নাম্বাৰ লিংক আছে, সেই মোবাইল নাম্বাৰত আপোনাৰ এটা OTP সেন্ড হ'ব। সেই OTPটো আপোনালোকে ইয়াত সাবমিট কৰি দিব। এতিয়া আপোনালোকে সাবমিটত ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখা পাইছে মোৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকটো লিংক আছে। কোনটো ডেটত লিংক কৰিছিলোঁ সেইটো আছে। ইয়াত সকলো আপোনালোকে পাই যাব। নেক্সট ভিডিঅ'ত মই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগে সেইটো মই ভিডিঅ' বনাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।